हेलो एवरीवन नमस्कार स्वागतम जनाइছো মই মুনমিয়ে মোৰ পাকঘৰলৈ আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এখন মছলা জাতীয় চাটনি বহুতেই সোৱাদ লগা হয় আৰু বহুত তৎক্ষণাত বনি যায় তেনেহলে ৰেচিপিটো আৰম্ভ কৰো বলো মছলা জাতীয় বিলাহীৰ চাটনিখন বনাবলৈ মই আজি কি লৈছো প্ৰথমে দেখুৱাই দিছো আপোনালোকক ইয়াত লৈছো দুটা ডাঙৰ সাইজৰ ডাঙৰ বিলাহী আৰু আনফালে আছে পিয়াজ এফালে আছে বাদাম আদা নহৰু আৰু জলকীয়াটো আপোনালোকে কম বেছি কৰিব পাৰে আপোনালোকৰ সোৱাদ অনুসৰি আৰু যেহেতুকে মছলা জাতীয় হ'ব সেই কাৰণে ইয়াত আছে ৰেড চিলি ধনিয়া জিৰা হালধি লগতে নিমখ যিকোনো মছলা আপুনি দিব পাৰে খালি পৰিমাণটো অলপ কম হ'ব লাগে আৰু আনফালে ইয়াত দিছো মই কুমলীয়া নৰসিংহৰ পাত মছন্দৈ পাত আৰু মান ধনিয়া পাত এইখিনি বস্তু লাগিব আমাক ইয়াতকৈ বেছি বস্তু নালাগে এতিয়া আমি বনাবলৈ আৰম্ভ কৰো গেছটো জ্বলাই পেন এখন পাতি দিছো আৰু পেনখন গৰম হৈ উঠাত অকণমান মিঠাতেল দিম বেছিকৈ নহয় অকণমান দিলে হ'ব আৰু তেলখিনি গৰম হৈ উঠিবলৈ অলপ সময় ৰাখি দিম তেল গৰম হোৱা তেতিয়া প্ৰথমতে গেছটো লো কৰি বিলাহীখিনি দি দিছো তাৰ পিছত আমি যিখিনি পাত ৰাখিছিলো এই পাতখিনি দি দিছো ভিডিওটো হেকলৈকে চাব তেতিয়া এটাৰ পিছত এটা মই যি বস্তু দিও সকলোখিনি গম পাই থাকিব আৰু এতিয়া দিছো পিয়াজ ৰসুন আৰু বাদাম জলকীয়া আটাইখিনি দি দিছো গেছটো একেবাৰে লো কৰি ৰাখিছো আৰু ওপৰতে মছলা নিমখ আটাইখিনি এই চাটনিখন খাবলৈ বহুত সোৱাদ লাগে আমি সাধাৰণতে যিবোৰ চাটনি খাই থাকো সেই চাটনিখনতকৈ এখন অলপ বেলেগ ধৰণৰ হয় সকলোৱে ঘৰত ট্ৰাই কৰি চাব বুলি আশা কৰিলো আৰু এনেকৈ আমি এতিয়া কম ফ্লেমত ভাজি থাকিব লাগিব এনেকৈ ভাজি থাকিম সকলোখিনি ভালকৈ হেমেকি যোৱালৈকে দেখিছেনে সকলোখিনি হেমেকি গ'ল আৰু তেতিয়াই আমি গেছটো অফ কৰি মেলি দিছো আৰু ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম ঠাণ্ডা হ'ব লাগিব গুটিখিনি সকলোখিনি ঠাণ্ডা হৈ গ'ল আৰু মই ইয়াত মিক্সি জাৰত ভৰাই ল'ম মিক্সি জাৰত মই কেইটামান বুটো দিছিলোঁ আৰু আটাইখিনি ভৰাই এতিয়া ব্লেন্ড কৰি ল'ম মোৰ পিছা হৈ গ'ল দেখিছেনে মোৰ চাটনি ৰেডি হৈ গ'ল আৰু বহুত সোৱাদ লগা টেষ্টি হৈছিলে খাবলৈ বহুতেই ভাল লাগে আপোনালোকে ৰুটিৰ লগত নহলে ভাতৰ লগত সকলোৰে লগতে এই চাটনিখন বহুতেই ভাল লাগে খাই আশা কৰোঁ ভাল পাব সকলোৱে আৰু মোৰ ভিডিওটো আজি ইমানেই আছিলে যদি ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ সৈতে আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় তেনে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব তেতিয়া মোৰ নতুন আহিবলগীয়া ভিডিওবিলাক আপোনালোকে পাই থাকিব পুনৰ লগ পাম এটি নতুন ভিডিওৰ সৈতে আজিলৈ আহোঁ ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ